নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক পাপু এণ্টাৰটেইনমেণ্টলৈ। আৰু আপোনালোকক আজি মই বহুকেইটা নতুন খবৰ দিম ফ্ৰী ফায়াৰৰ বিষয়ে। মানে এটা নতুন আপডেট আহিব অহা 8 জুন তাৰিখে। গতিকে কি আপডেট আহিব আপোনালোকে নিশ্চয় গম পাব। আৰু আজি ৰাতি 12টা বজাত আপোনালোকে এটা নতুন বাণ্ডল দেখিবলৈ পাব। আপোনালোকক মই এয়া স্ক্ৰীনত দেখাই আছোঁ যে এই বাণ্ডলটো খুব সুন্দৰ বাণ্ডল হয়। গতিকে আপোনালোকে লৈ ল'ব পাৰিব। আগ চাইড আৰু বেক চাইডৰ পৰা আপোনাক দুই চাইডে আপোনালোকক দেখাই দিছোঁ। আৰু এই বাণ্ডলটো ক'ত পাব আপোনালোকক মই এতিয়া জনাম যে খুব এটা সুন্দৰ বাণ্ডল। আৰু আপোনালোকে ইভেণ্টত আজি ৰাতি 12টা বজাত আহিব ইভেণ্টত। আৰু ইভেণ্টটোৰ নাম হৈছে ড্ৰেগন গেট নামৰ। এই আপোনালোকে চাই লওক, ড্ৰেগন গেট নামৰ এটা ইভেণ্টত আজি এই বাণ্ডলটো আপোনালোকে পাব। গতিকে লৈ ল'ব পাৰিব বাণ্ডলটো। আৰু খুব সুন্দৰ বাণ্ডল হয়। আপোনালোকক দেখালোঁ বেক চাইড আৰু আগ চাইডৰ পৰা। আৰু এটা নতুন আপডেট আছে, ইয়াৰ পিছৰ আপডেটটোলৈ আহিছোঁ। আৰু ইয়াৰ পিছৰ আপডেটটো হৈছে আপোনাৰ গ'ল্ড ৰয়েলত ফিমেল আৰু মেল আৰু ফিমেল দুটা বাণ্ডল আহিব। আৰু এই বাণ্ডলটো আপোনালোকক মই দেখাই দিছোঁ যে এই গ'ল্ড ৰয়েলটোত মেলৰ বাণ্ডল আৰু FF টকেনত আহিব ফিমেল বাণ্ডল। 100% কনফাৰ্ম হৈছে, কিন্তু কিহত দিব এতিয়ালৈকে সঠিককৈ হোৱা নাই। আপোনালোকে মেলৰ যি বাণ্ডলটো আপোনালোকক দেখাইছোঁ যে হেয়াৰ ষ্টাইল, কাগজ, চাৰ্ট, পেণ্ট আৰু এযোৰ চেণ্ডেল আহিব। খুব সুন্দৰ দেখিবলৈ, খুব সুন্দৰ হ'ব। গতিকে আপোনালোকে এযোৰ লৈ ল'ব। আৰু ইয়াৰ ফিমেলৰ বাণ্ডলটো চাওক, ফিমেলৰ বাণ্ডলো খুব ধুনীয়া। এটা সুন্দৰ কেপ আছে, জোতা আছে। গতিকে আপোনালোকে লৈ ল'ব। আৰু ইয়াৰ পিছৰটো আপডেটত কি আহিব মই আপোনালোকক কৈছোঁ যে এটা স্মক গ্ৰেনেড আহিব। আৰু স্মক গ্ৰেনেডৰ ৰেড কালাৰ, এয়া স্মক গ্ৰেনেডটো আহিব নতুন আপডেটত। আজি 8 জুন তাৰিখে আমাৰ আপডেট আহিব। গতিকে আপোনালোকে খুব ল'ব পাৰিব, খুব সুন্দৰ বাণ্ডল। আৰু এটা নতুন পেড এটা আহিব আপোনাৰ নতুনকৈ। গতিকে এই পেডটো কেনেকুৱা দেখাব মই আপোনালোকক দেখুৱাই আছোঁ। এয়া এই পেডটো ধৰক স্কাই ব্লু কালাৰৰ আহিব। গতিকে আপোনালোকে লৈ ল'ব পাৰিব। গতিকে বন্ধুসকল, কেনেকুৱা লাগিলে মোৰ এই ভিডিঅ'টো? খুব বেছি সময়ৰ বাবে বনোৱা নাছিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত, ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেললৈ নতুনকৈ আহিছে। গতিকে ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল বাটন ক্লিক কৰিব। তেতিয়া মোৰ নতুন ভিডিঅ'বোৰ পাই যাব। আৰু এনেদৰে আপোনালোকৰ মাজলৈ বহুত সুন্দৰ সুন্দৰ ভিডিঅ' মই আগবঢ়াই নিম। গতিকে জয় আই অসম, নমস্কাৰ।